ৰাইজৰ বাবে এটা ভাল খবৰ 22 জানুৱাৰী 2024 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM Suryoday Yojanaৰ ঘোষণা কৰে। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল 1 কৰোৰ দুখীয়া মানুহ আৰু মধ্যবৰ্গৰ পৰিয়ালসকলক চলাৰ পেনেল প্ৰদান কৰা। ইয়াৰ বাবে চৰকাৰে 1 কোটি জনসাধাৰণক ছাবচিডিও প্ৰদান কৰিব। ইয়াৰ বাবে মোবাইলত অনলাইন আবেদন কেনেকৈ কৰিব পাৰি ভিডিঅ'টো শেষলৈকে চাই যাব। প্ৰথমতে প্লে ষ্টৰৰ পৰা PM Surya ঘৰ এপছটো ডাউনলোড কৰি ল'ব। ইয়াৰ ওচৰত এপ্লাই অপশ্যনটো ক্লিক কৰি দিব। প্ৰথমতে আমি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ইয়াৰ বাবে নিউ ইউজাৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ ফৰ্মত আমি ষ্টেট, ডিষ্ট্ৰিক্ট, ইলেক্ট্ৰিচিটি বোৰ্ড, কনজিউমাৰ নম্বৰ, তাৰপিছত মোবাইলৰ OTP নম্বৰ সেইটো ছাবমিট কৰাৰ পিছত ৰেজিষ্টাৰ মাৰি দিলে আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব। ইয়াৰ পিছত ৰেজিষ্টাৰ মোবাইল নম্বৰেৰে আকৌ খুলিলে OTP আহিব। সেই OTPটো ছাবমিট কৰাৰ পিছত ইয়াৰ পিছত এপ্লিকেশ্যন ফৰ্মখন খুলি যাব। ইয়াৰ পিছত বেছি কৰিবলগীয়া নাথাকে। এপ্লিকেশ্যন প্ৰফাইল অ'পেন হোৱাৰ পিছত আপোনালোকে নিজৰ ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানীবোৰ দিব আৰু চাব ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানীটো নিজৰ দিব। তাৰপিছত কনজিউমাৰ নম্বৰটো দি ল'ব আৰু যোনে যিমান ইউজ কৰে বিশেষকৈ 1 কিলোৱাট হয় নিজৰ ফোন নম্বৰ দি নেক্সট ক্লিক কৰি দিব। ইয়াৰ পিছত কনজিউমাৰ নামটো শুদ্ধকৈ ভৰাব এজ পাৰ ইলেক্ট্ৰিচিটি বিল। কেটাগৰী অফ এপ্লিকেশ্যনত OBC হ'লে OBC দিব, জেনেৰেল হ'লে জেনেৰেল দিব, ST হ'লে ST দিব আৰু নিজ ভিলেজটো ভালকৈ ফিল আপ কৰিব। পোষ্ট অফিচ পলাগৰ আৰু এনেকৈ যে ৰেড কালাৰ ওলাই আছে সেইটো মই স্পেচ দিয়াৰ কাৰণে হৈছে, সেইটো কাৰণে বেছিকৈ স্পেচ দিব নালাগে। বিশেষকৈ লাষ্টৰ আখৰৰ পিছত স্পেচ দিবই নালাগে। স্পেচ নিদিয়াকৈ আপোনালোকে ফিল আপ কৰিব। নিজৰ ডিষ্ট্ৰিক্টটো ক্লিক কৰি ল'ব। ইয়াৰ পিছত পিন কোড দিয়াৰ পিছত নেক্সট ছাবমিট কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ লাষ্ট 6 মাহৰ ভিতৰত বিল পে' কৰা এটা ৰিচিপ্ট আপলোড দিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে প্ৰিভিউত চাই ল'ব পাৰিব কিবা ভুল হৈছে নেকি। সকলোখিনি শুদ্ধ আছেনে চাই ল'ব। শুদ্ধ হোৱাৰ পিছত আপোনালোকে ছাবমিট কৰি অ'কে কৰি দিব। এইটো আপোনালোকৰ ট্ৰেকিং নম্বৰ পাৰিলে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব।